কি নকাকে গোটা দি লক্ষীমপুৰখন বেচিছো একবাৰ লাগাল পাইছো না বাপু বিচৰি বিচৰি হাবা জুৰি খাই গৈছো মই তো মাল্লিকে কেমান বিচৰিব লাগে তোক বিচৰি বিচৰি ৰঙিয়াত পাইছো ৰঙিয়াত কি হ'ল চাওঁ দুপালি নেকি নে চাৱে এতিয়া জ্বলে গেছি আপি শুনচোন ফটো তুলিব যাব লাগিছিলে বহুত দিন হ'ল ফটো তুলিব যাব লাগিছিলে পইচাটো আনছা না ৰি তোক কি পইচা লাগে ফটো তো মোৰ পৰাও পইচা ল'বি আমি বান্দান দি কিলো পইচা লৱে তাৰমানে মই বান্দান নিয়ে বাদ দি যো না চুলি তুলি কালাৰ কৰি আছো মই দেখছে না অলপ গুৱাহাটীৰ ফেশ্বন দিছো যো খাইলি গে গুৱাহাটী বুলি কিয় কোৱা দে বাদ দি যাওঁ দে কি কৰিবা বহুত দূৰ পাইছে না লক্ষীমপুৰ পাই ক'ত আছে ৰাখি না যোৱা যাবা থাকছো আৰু ৰাতি তোক কিয় ক'ব লাগে গাড়ীখন নি গাড়ীখন দে গাড়ীখন লৈছোন নালগে দে খোজকাঢ়ি যাওঁ দে এটা তোলোৱা ক'ত তুলবি এটা ভিডিঅ' লওঁ মাখা দে লোহা পিঠি দিলিম দে তোলোৱা এটাই ভাল লাগছে জাগাটো তোকো মই ফটো মাৰি মোৰ কেমেৰা হেং মাৰছি এতিয়া ফটো নধৰা হৈছে খন্যাৰ একজি ফটো মাৰি ফুৰে সেইটো অলপ বেলেগ মেটাৰ নেকি দে হ'ব দে চাচোন এনেকুৱাকৈ কিন্তু ফটো ক্লিক কৰি দিবি মোক কৰি ভালকৈ দিম দে ইমান দূৰ পাইছে টেনশ্যন ল'ব নালাগে যো ফটোখন তুলি কিন্তু মোক এডিট কৰি দিবি ফটোখন মাৰিলি এতিয়া খেও দিব লগা হৈছে একো নিদিবি আৰু বা তই জানা কাৰণে তোক কৈছো মই কি নাজনো ফোন আছে হেল্ল' আছে নেকি আছো ৰ 5 মিনিট ৰ এছ দি কোনে আহিলে এখনে মোৰ চলি এটা আছে মোৰ নহয় তাকো মোৰ লগত চলি এটা আছে কিবা বোলে প্ৰব্লেম হৈছে মই যিটো কথা বিৰাট ডাঙৰ কথা কবাই আছে এতিয়া বেলেগ দিনা ফটো কিয় দিয়া মোক কবি মই এতিয়া যাওঁ এনেকুৱা দেৰিছে তই বেয়া নাপাবি বেলেগ দিনা শুনিম তই বুজি কিয় নাপাৱাই তই ফটো কিয় দিবি এডিট কৰি দিবি পা তই মোক ইমান তাড়াতাড়ি মাতিছা দে কচোন কিয় মাতিছা হেৰি ওলাই আমাৰ গাঁৱত ফাংচন এখন আছে তাত ডান্স কৰা চলি লাগিছিলে মন ঝিলি দিব লাগিব আৰু পুৰা তাকে লখিমপুৰত আছে নহয় মোৰ চিনাকি সঁচাকে নেকি যি ডান্স কৰে ষ্টেজ হিলি যাব একদম হিলি দিব লাগিব ৰাইজৰ মানুহ সেইকাৰণেতো মই তোক ইমান জলদি তাড়াতাড়ি মাতলো দে তে মোক ফোন কৰি চাওঁ ফোন কৰি দে ইমাৰ্জেঞ্চি ফাংচন হিলাব লাগিব দে আমাৰ গাঁৱৰ এইবাৰ ফোন ৰিচিভ কৰা নাই আৰু একবাৰ মাৰছো हेलो हाँ तुम कहो मतलब एक प्रोग्राम था हमारे इधर आओगे क्या डांस हाँ डांस का प्रोग्राम है हाँ देगा पैसा देगा उसी की बंदी भी 5,000 दिन बोले को हाँ वो 5,000 देने के लिए बोल रहा है 5,000 होगा ना ज़्यादा नहीं 2-3 गाना हाँ हाँ ठीक है तुम आज रात को ट्रेन में उठो सुबह तक पहुंच जाएगा हाँ मैं तुमको कल मीट करा दूंगा लड़का से हाँ ठीक है কি ক'লে আহিব না আচ্ছা পুৰা ডান্স ষ্টেজ হিলি যাব ন দে কি কৰিবি এতিয়া কি কৰিম অলপ কালি কেইটা বজাত আহিব বুলি কৈছে কালি মৰ্নিঙত আহিব 5টা মান বজাত মৰ্নিঙত আহিব না তো এতিয়া আমি অলপ বলা তেতিয়াহ'লে ডান্স কৰা চলি আনিম বুলি কৈছিল এতিয়ালৈকে আহি পোৱা নাই কি বা চলি আনে পাহি যাম দে আৰু দেচোন দে ৰখি আছো দে হোৱাটছআপত মেছেজে অহা নাই মই 3 দিন মান হ'ল হোৱাটছআপে খোলা নাই জিঅ' কাটা গৈছে কি কৈছি দে
সুধিছে তোৰ খবৰ কি খবৰ আছো দে ঠিক ঠাককে আছো ডান্স কৰিব বাপৰে তই কিন্তু কিবা বেলেগ জেং চলি লৈছে ৰে এইটো কেনে লাগছে আৰু ৰে কিন্তু জেং চলি হিচাপে জেঙো ডেন্স হ'ব লাগিব জেঙটা চাবি নেকি তই একবাৰ টেষ্ট কৰি চা খালি তই আজি খুৱাব লাগিব মোক কিবা সেইটো হ'ব দে তই যি খা তাকে কম মুঠৰ ওপৰত আমাৰ গাঁৱৰ ফাংচনখন ফালিব লাগিব আমাৰ গাঁৱৰ ফাংচন চুপাৰ হিট হ'ব লাগিব এইগিলা বাদ দি মই ডান্স দেখাম কিন্তু এতিয়া কিন্তু মোক এক্সট্ৰা কিবা খুৱাব লাগিব তোক মই এক্সট্ৰা এটা কিবা দিম তই টেনশ্যন ল'ব নালাগে মুঠৰ ওপৰত মোক এতিয়া ডেন্স অলপ দেখাই দিবা দে হ'ব দে মই আমি ডেন্স চাওঁ এতিয়া डांस करना होगा कर दोगे ऐसे ही एक थोड़ा सा Eyes in the sky, gazing far into the night. I raise my hand to the fire, but it's no use, 'cause you can't stop it from shining through. It's true, baby, let the light shine through. If you believe it's true, baby, won't you let the light shine through for you, 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 won't you let the light shine through. বাপি ও কেনে নাচিছি দেখো বাপু মই বেহুচ মাই दे Mike. আনছিনে মাইকেল জেকসনত চাও পুত গেছি দেখো এই আইকানে তো এনে ডেন্স মই লাইভটোত মই আকবাৰো দেখা নাই আজিয়ে মই ফাৰ্ষ্ট দেখিলো এবাৰ পৰা ফাংচন হলে একে বাতি মাৰো ক'বা নালাগে আৰু প্ৰত্যেকবাৰে এক মাতিম আৰু আমাৰ গাঁৱৰ মানুহ এট ডেন্স দেখা পায় বেহুচি দেখব মা কসম কৈছো মা কসম চালিয়া দিছাৰে কিন্তু এটা মিলে দিয়া মানছো কিন্তু পাপা কি যাও দি ভাত খাও না ৰাতিপুৱাৰ পৰা হেনা খালি ভাত আনছো এক ভাত চাত খুই ল'ব লাগিব ডেন্স কৰাৰ আগত শকত কৰিব লাগিব তেতিয়া ডেন্স ফালবে পারবো পুরা মাইকেল জ্যাকসন ডেন্স দিব পারবো ফালসি বল তো কিবা খোৱাব লাগিব মই বুজি নাপাওঁ বল খেতিয়পি আহিম বুলি আহাই নাই ফোনো কৰা নাই সেই তেতিয়াৰ পৰা যাওক খালি কি ফটো মই যেন মোৰ কথাটো মই ক'ব লাগে সেইটো কথা মই ক'বাই পৰা নাই আজি মই অলপ ভয় নকৰোঁ আজি মই গোটাই মোৰ পচন্দৰ কথা এণ্টি মই যিমান মই ভয় নকৰোঁ মোৰ দোষ্টি হ'লেও মই ভয় নকৰোঁ মই কোৱাটো কমে আজি তাইক মই ভাল পাওঁ বুলি কেলৈ আমাৰ দোষ্টি নাজানো কাৰণ যাক সঁচাকৈ ভাল পোৱা যায় সেইটো ভয় কৰিলে আপোনাক ক'ব লাগে মই আজি ভয় নকৰোঁ কোৱাটো কমে মই আজি আহাক তাই আজি মৰণ ফোন তো পৰীক্ষা থৈছে তই কাক মৰণ না বুলি কৈছেনো এটা ফোন নাম্বাৰ ইমান সময় বাচ্চা একবাৰ ইয়ে ফোনটো চুইচ অফ কৰা আছে ফোনটো চুইচ অফ কৰা আছে চাব বেনি মোক চাব চাই দিয়ক মৰলো মুৰ্গী এটাই দেখা নাই খুদে লবাকে থৈ দিছি দে আয়ো মাই এনেকে মাথাটো খুজি আছে কালিৰ পৰা কচু আৰু তোক মই মোৰ কাষত খেয়ে নাবি বুঢ়া ডেকৰ ভিৰা মাখা মাথাটোত আছে ভাই কেনে তই দেখছা আমাৰ বনিহঁতে কিবা ইমান ডাঙৰ মাছ চেম্পু আছে নতুনকে চেম্পু মাৰিব লাগিব পানী কে দিবা নৰা মোক আমি এনে চব দিম আৰু এতিয়া তই ফটো কৈ মোৰ ফটো মই বনাইছিলোঁ বনাই থাকোঁতে হেং মাৰিছি মোবাইল হেং মাৰি তই গোটাইকেইটা ফটো দিলে থৈ গৈছি ৰেলখান আছি তই নমৰে কিয় কিয় মৰিব লাগে তই ফটো কিয়ানকে ইমান ধুনীয়াকৈ পষ্ট দিলোঁ তোৰ ফটো কিয়ানকে নিদিলি মোক ফটো মাৰিবি দে কিছুমান কথা বুজবিচোন মানে আকৌ মানে নহয় দে সেইদিনাখনে কিবা এটা কথা কওঁ বুলি কৈছিলে কচোন আগে ভালকৈ শুনি নাঞ্চিও বা ইমান মৰমত মাতছে অন্দিনে হ'লে বেংনাত ঠাৰি গোটেই মাতবি একদম হাবয়ে যাবি গোটেই মাতবি ভাঙনাত ঠাইতে কচুৰ পেটালা বাদ দিছোঁ আৰু অলপ মৰমত মাতিলেও বুজি নাপায় শুন নাঞ্চিও নকয় কি আউৰি আলি এখৰ ঘৰ নাঞ্চি তোৰ বুঢ়াগিটা খচ খচকে খুন্দ হ'ল কিন্তু নাঞ্চি তোৰ দিলটো মোৰ দেখা হলাই বা কি কৈ দিলে মোৰতো বহুত খুন্দি গেল মোৰো খুন্দি মই কম শুনবি কচোন পুহ মাহত ঠাণ্ডা তোৰ বেলেগটো ঠাণ্ডা ভাদ গাহৰ গৰম তোৰ নাকত না অলপ চৰম সঁচা কথা ক'লে মানুহ দাই লাগে ন দে কচোন ক ৰ এতিয়া এইগিলা বাদ দি ডাইলগ চালক বহুত হৈ গৈছে এতিয়া শুনচোন তই সেইদিনাখন কিবা এটা কথা ক'ম বুলি গ'লি কথাটো কচোন এতিয়া ডাইৰেক্ট সঁচাকেনে নাঞ্চি কিন্তু মোৰ ফাল্টু নকৰোঁ দে তোক ফাল্টু কৰিব দিছোঁ নেকি মই কথাটো ক'বা দিছোঁ ৰি এই বুজিছোঁ ৰি একো নাপাই হ'ব মোৰ খাই উঠব যেনেকৈ কথা কওঁ মই চিৰিয়াছ হৈছোঁ যে মানে কথাটো কি হ'ল যিদিনা পৰা তোমাক মই ফটো মাৰিছোঁ তাৰমানে মই ফটো এতিয়া চাই পেলাই মোৰ ইমান ভাল লাগে
এতিয়া যে ডাইলগটো দিলোঁ দিলটো সঁচাকৈ তোৰ দিলটো মোৰ তাক আছে সঁচাকৈ আছে মই সঁচা কৈছোঁ মই তোমাক সঁচাকৈ ভাল পাওঁ হয় নেকি এতিয়া মই তোৰ কথা কওঁ শুনবি না তই কিন্তু নাঞ্চি মই সঁচাকৈ ভাল পাওঁ দে কিন্তু মই দাদা এতিয়া অৱস্থা তই মোৰ কি হয় এইটো বস্তু মই কৈছোন কিয় তই মোৰ চব মই জানো তই মোৰ বন্ধু বন্ধু বন্ধুৰ মাজত ভাল পোৱা হ'ব পাৰে নেকি ভাল পোৱাটো এক চাইডে বন্ধু এক চাইডে মই তোক এইটো কথাত কিন্তু বৰ বেয়া পালোঁ দে সঁচা কথা কৈছোঁ মইতো তোৰ পৰা মইতো আশা কৰা নাছিলোঁ তই যে এনেকুৱা কবি বুলি মোক আজি চা মোৰ ভাল পোৱা আছে অলৰেডি মই তোৰ ভাল পোৱা থকাটো মই গমেই নাপাওঁ যদি আছে নে মই গমেই নাপাওঁ সেইটো কাৰণে মই আজি মাতিছোঁ দে এতিয়া মই এটা ভালকৈ বুজাই দিওঁ চা মই তোক ভাল পাব নোৱাৰিম কাৰণ তই মোৰ দোস্ত তই মোৰ বন্ধু তই বন্ধু হিচাপে থাক বন্ধুৰ মাজত কেতিয়াও ভাল পাব নোৱাৰে ভাল বন্ধু এটা বেলেগ ভাল পোৱাটোৰ মাজত বেলেগ তই মোক বেয়া নাপাবি হা তই যদি মোৰ লগত এতিয়া বন্ধু হিচাপে থাকিব পাৰা আৰু যদি নাথাকা তেনেহ'লে আৰু কি ক'ম আৰু সেইটো তোৰ ওপৰত নাঞ্চি মই কথাটো ভাবিলোঁ মই কথাটো বুজি পালোঁ কাৰণ এইটো বন্ধুৰ লগত গাদ্দাৰি কৰাৰ দৰে হ'ব সেইটোৱে কথা তই অলপ বুজি চাব লাগিছিল কথাষাৰ কৰাৰ আগত হয়দে আমি বন্ধু সদায় বন্ধু ৰাখিব লাগে মই বুলি নহয় মোৰ জেগাত বেলেগো যদি থাকে চবেই এনেকৈ ৰাখিব লাগে সেইটো ভাল পোৱাটো এইটো বেলেগ আৰু বন্ধুটো বেলেগ মই এতিয়াই বুজি পালোঁ কিন্তু মোক বুজাই দিছে ভাল লাগছে বুজি পালি না এতিয়া বুজি পাইছোঁ দে এতিয়া বাদ দি জানে মোক কিন্তু ভুল নকৰি ভুল দাদা বেয়া নাপাওঁ দে তোক আৰু কোনোবা বেয়া পাই নেকি দাদা উঠ যাওঁ অলপ ফুৰি আহোঁ ৰাস্তা দেখি ফুৰি মানে যোৱাৰ নুঠেগে এনে উঠাই দিব লাগিব তোক নালাগে। যাওঁ তো ফ্ৰেণ্ডছ ভিডিঅ'টো চালে আপোনালোকে তো ভিডিঅ'টো মানে হঠাৎ বনালোঁ কাৰণ মোৰ এক্সাম চলিছে সেইকাৰণে এটা ভাল কনচেপ্ট লিখিব নোৱাৰিলোঁ চ' আশা কৰোঁ আপোনালোকে অলপ ভিডিঅ'টো চাই ভাল পাইছে যদি কিবা এটা ভিডিঅ'টো চাই কিবা এটা ভাল লাগে তেনেহ'লে ভিডিঅ'টো লাইক এটা কৰি দিব কাৰণ আপোনালোকে লাইক কৰিলে আমি অলপ ভিডিঅ' বনোৱাৰ কাৰণে মটিভেটেড পাওঁ চ' লাইকটো কৰি দিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব যিসকলে কৰা নাই আৰু ভিডিঅ'টো শ্বেয়াৰো কৰি দিব আপোনাৰ ফ্ৰেণ্ডৰ লগত চ' এইখিনি আৰু নেক্সট ভিডিঅ' এক্সামৰ পিছত বনাম পূৰা ভাল কনচেপ্ট লিখি আছোঁ আহি যাব এক্সামৰ পিছত চ' এতিয়ালৈ বাই বাই টাটা